নমস্কাৰ ষ্টুডিঅ'ত মই চিন্ময় আপোনালোকে চাইছে ফকতীয়া নিউজ আছাম আৰু এই মুহূৰ্তত ডাঙৰ বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত মৃণাল হাজৰিকাৰ মেট্ৰিকৰ ফলাফল দিয়া আৰু সেই ফলাফলৰ পাছত আমাৰ হাতত বিশেষ তথ্য আহি পৰিছে আৰু এই তথ্য মতে আমি জানিব পাৰিছোঁ যে তেওঁৰ অসমীয়া বিষয়টো মুঠ কম নম্বৰ প্ৰায় তেওঁ গৰু ফেল কৰিছে। আমি আকৌ এবাৰ জনাব বিচাৰিছোঁ যে আপোনালোকে টিভি স্ক্ৰীণত দেখি আছে তেওঁ অসমীয়া বিষয়টো প্ৰিন্স হাজৰিকা ওৰফে মৃণাল হাজৰিকাই অসমীয়া বিষয়টো গৰু ফেল কৰিছে আৰু তেওঁ টিকটকত লাগি থাকোঁতেই হেনো তেওঁৰ মেট্ৰিকটো বেয়া হৈছে আৰু তাৰ কাৰণ আমি জানিব চেষ্টা কৰিম। আমাৰ সাংবাদিক তাত উপস্থিত আছে নিৰঞ্জন দা, আৰু নিৰঞ্জন দা আপুনি কেনেকৈ তেওঁৰ ঘৰৰ পৰিৱেশ আপুনি দেখাব যত্ন কৰক, অকণমান আমাৰ দৰ্শকসকলে চাব বিচাৰি আছে। তো নিৰঞ্জন দা আপুনি কেনেকুৱা কি মন্তব্য আমাক আগবঢ়াব? হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ প্ৰিন্স হাজৰিকাৰ ঘৰত। তেওঁ মেট্ৰিকত এবাৰ যি ধৰণে ফেইল মাৰিছে আমি তাৰ দুআষাৰ ক'বলৈ আমি ঘৰত আহি বৰ্তমান উপস্থিত হৈছোঁহি। আমি দেখুৱাবলৈ আমি পুৰণা মানুহ দেখা নাই যদিও তেওঁৰ ঘৰত অসংখ্যখিনি মানুহ আছে যদিও মই তেওঁৰ লগত কথা পাতিব বিচাৰোঁ। তেওঁ বৰ্তমান ঘৰতে আছে, মানুহ পূৰা অহা যোৱা কৰি আছে। মই তেওঁ ঘৰত গৈ তেওঁৰ লগত দুআষাৰ ক'বলৈ মই চেষ্টা কৰিছোঁ। হয়, মই আপোনালোকক এতিয়া বৰ্তমান মই ক'ব পৰা একো অৱস্থাত নাই, যদিও মই আপোনালোকে আহিছে যদিও ক'ব লাগিব, কিবা দুআষাৰ মানুহ ক'ব লাগিব। মই এবাৰ মই টিকটকত লাগি থাকোঁতেই মোৰ এবছৰ গুচি গ'ল। মই ভাবাই নাছিলোঁ মই যে এনেকুৱা হ'ব বুলি, আজি পৰিস্থিতি যে এনেকুৱা হ'ব বুলি। যি কি নহওক মই অহা বছৰলৈ ভাল প্ৰচেষ্টা চলাম। মই টিকটকটো বৰ্তমান মই বাদেই দিব লাগিব। মোৰ ঘৰত একদম মাৰি অৱস্থা মোৰ নাইকিয়া কৰি দিছে, যদিও মই একো ক'ব পৰা অৱস্থাত নাই। মই অহাবাৰলৈ ভাল এটা ৰিজাল্ট কৰিম বুলি মই আশা ৰাখিলোঁ, আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ যে মই অহাবাৰলৈ নিশ্চয় মই আপোনালোকৰ নিউজ চেনেলৰ মই যোগে কৈছোঁ মই অহাবাৰলৈ মই ভাল ৰিজাল্টেই কৰিম। মোৰ লেভেলটো যদিও ভাল আছে, লেভেল আছে যদিও মোৰ অহংকাৰ নাই একো। যি কি নহওক মই অহাবাৰলৈ মই ভাল ৰিজাল্ট কৰিম। মই আপোনালোকৰ নিউজ চেনেলত প্ৰতিশ্ৰুতি দিছোঁ। মই টিকটকটো অহা বছৰৰ পৰা মই ষ্টাৰ্ট দিমেই। হয়, এইখিনিতে আপোনালোকে নিশ্চয় গম পাইছে প্ৰিন্স হাজৰিকা কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে। মই নিউজ চেনেলত আপোনালোকৰ ফকতীয়া নিউজ চেনেলত মই যিখিনি দিব পাৰিলোঁ মই প্ৰিন্স হাজৰিকা বা মোৰ নিজৰ মুখেদি তেওঁ ক'লে আমাৰ নিউজ চেনেলৰ যোগেদি তেওঁ অহা বছৰলৈ আমাক প্ৰতিশ্ৰুতি দিছে যে তেওঁ ভাল এটা ৰিজাল্ট কৰিম বুলি। ধন্যবাদ জনাইছোঁ নিৰঞ্জন, আপুনি ইমানবোৰ আমাক তথ্য দিয়াৰ বাবে। আমি এতিয়া জানিব পাৰিলোঁ যে প্ৰিন্স হাজৰিকা টিকটকত লগাৰ কাৰণে সকলোবিলাক হ'ল আৰু আপোনাক ধন্যবাদ, অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ আপুনি ইমানবোৰ তথ্য আমাক দিয়াৰ বাবে। আৰু আপোনালোকে চাই আছে ব্যুৰ ৰিপৰ্ট ফকতীয়া নিউজ আছাম।